হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ নিশ্চয় ভাল আৰু ময়ো ভালে আছোঁ। আজি হৈছে 5 ডিচেম্বৰ। আজি মোৰ হাজবেণ্ডৰ জন্মদিন আৰু এই বিশেষ দিনটোত আমি আজি এনেকৈ অকণমান ফুৰিবলৈ বুলি ওলাই আহিলোঁ আমাৰ কলিজাটোক লৈ। আৰু আমি আহিলোঁ অৰ্কিড পাৰ্কলৈ। অৰ্কিড পাৰ্কত এনেকৈ সোমাই ইমান ধুনীয়া ধুনীয়া কিছুমান ফুল ইয়াত দেখিবলৈ পোৱা গৈছে আৰু কণমানিটো দেউতাকে এনেকৈ লৈ ফুৰিছে চাওকচোন। আৰু আমি আহি ইয়াত দেখিলোঁ বিভিন্ন শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ পৰা আদি কৰি যিমান প্ৰসিদ্ধ অসমত প্ৰসিদ্ধ ঠাই আছে সকলোৰে চিত্ৰ অংকন কৰি থোৱা আছে আৰু খুব ভাল লাগিলোঁ ইয়ালৈ আহি। মই আজি দ্বিতীয়বাৰৰ বাবে আহিছোঁ। প্ৰথম আগতেও আহিছিলোঁ, কিন্তু এতিয়া মই ইমানখিনি ইয়াত সংৰক্ষিত দেখা নাছিলোঁ, কিন্তু ইয়াত এতিয়া বহুতখিনি বস্তু সংৰক্ষণ কৰিছে আৰু অসমীয়া শিপিনীসকলৰ কেনেকৈ কাপোৰ বয় বা কোনটো বস্তু কি বুলি কোৱা হয় সকলো বস্তু ইয়াত সংৰক্ষণ কৰি ৰাখিছে। বহুত মনোমোহা ইমান ধুনীয়া এটা দৃশ্য। আৰু ইয়াত আপুনি আহিলে বা আপোনালোক আহিলে বহুত নেদেখা বস্তু দেখিবলৈ পাব, যিবিলাক আমাৰ নতুন প্ৰজন্মই এতিয়া ভালদৰে চিনি নাপায়। আৰু আমি অহাৰ লগে লগে দেখিলোঁ আজি ইয়াত প্ৰগ্ৰেম হৈ আছে, এনেকৈ বিহু নৃত্যৰো প্ৰগ্ৰেম চলি আছিলে। খুব ভাল লাগিলে, আমাৰ কণমানিটোৱে খুব এনজয় কৰিছে। আজি দেউতাকৰ এই বিশেষ দিনটো দেউতাকে কেৱল তাৰ সৈতেই কটাম বুলি তাক উলিয়াই আনিছে। আৰু এয়া চাওকচোন, বাপেক আৰু পিতেকৰ কেনেকুৱা যে খেল, মানে খুব ফূৰ্তি। আজি অৰ্কিড পাৰ্কলৈ আহি খুব ভাল লাগিলে। এনেকৈ সৰু সৰু ল'ৰা ছোৱালী খেলা সামগ্ৰীও ইয়াত ৰাখিছে, তাহাঁতি অকণমান এনজয় কৰিব পৰাকৈ ইয়াত বস্তুবোৰ ৰাখিছে। আৰু আমাৰ কণমানিটোও এনেকৈ খেলিছে, গড়ৰ মুখত হাত দি চাইছে। আৰু ইমান ধুনীয়া ধুনীয়া অসমৰ থকা ফুল বা বাহিৰত থকাও ফুল আছে, এইবিলাক সংৰক্ষণ কৰি ৰাখিছে চিত্ৰবিলাক, যিবিলাক ফুল আমি চিনিও নাপাওঁ বা নামবোৰো নাজানো, ইয়াত নামৰ সৈতে সংৰক্ষণ কৰি ৰাখিছে। আৰু আমি ধান সকলোৱে চিনি পাওঁ, কিন্তু কিছুমান প্ৰকৃতিৰ ধান আছে যিবোৰ নাম আমি নাজানো, সেই ধানখিনিও ইয়াত খুব ধুনীয়াকৈ এনেকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু বাদ্যযন্ত্ৰৰ ফালৰ পৰা সকলো বাদ্যযন্ত্ৰ, সাংস্কৃতিক জগতখনত প্ৰয়োজনীয় সকলো বাদ্যযন্ত্ৰ ইয়াত সংৰক্ষিত কৰি ৰাখিছে, যিখিনি আমি সকলোবোৰ চিনি নাপাওঁ বা নাজানো। পুৰণি কিছুমান বাদ্যযন্ত্ৰ ইয়াত সংৰক্ষিত কৰা দেখা গৈছে। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবচোন। সকলোৱে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰি নিদিয়ে। শেষত কেইখনমান আমি ফটো উঠিছিলোঁ, এনেদৰে আপোনালোকক দেখুৱাম বুলি এনেদৰে সাঁচি ৰাখিছিলোঁ।